হেল্ল' বন্ধুসকল, আজি আমি আলোচনা কৰিম নেশ্যনেল ৰুৰেল ৰিক্ৰিয়েশ্যন মিছন ছ'চাইটিৰ জব এপ্লিকেশ্যনৰ বিষয়ে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক লেটেষ্ট আপকামিং নটিফিকেশ্যন পাবৰ কাৰণে। চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৰিচেণ্টলি নেশ্যনেল ৰুৰেল ৰিক্ৰিয়েশ্যন মিছন ছ'চাইটিত 1437টা পোষ্ট মুকলি কৰিছে। জব লোকেশ্যন দিয়া আছে অল অভাৰ ইণ্ডিয়াত, পোষ্ট দিয়া আছে এছিষ্টেণ্ট অফিচাৰ বা আদাৰ্ছত। অফিচিয়েল লিংকটো হৈছে www.nrrmsociety.com। অনলাইন এপ্লিকেশ্যন চলি আছে। ষ্টাৰ্টিং ডেট 26 তাৰিখ 2019 চনৰ পৰা 17 তাৰিখ 7 2019 চনলৈ। ডিটেইলছ অফ ভেকেঞ্চিজ দিয়া আছে। ডিষ্ট্ৰিক্ট প্ৰজেক্ট অফিচাৰৰ কাৰণে 8টা পোষ্ট আছে। একাউণ্ট অফিচাৰৰ কাৰণে 8টা, টেকনিকেল এছিষ্টেণ্টৰ কাৰণে 16টা, ব্লক ডেটা মেনেজাৰৰ কাৰণে 58, কমিউনিকেশ্যন অফিচাৰ 51, ব্লক বিল কোঅৰ্ডিনেটৰ 136, মাল্টিটাস্কিং অফিচিয়েল 106, কম্পিউটাৰ এছিষ্টেণ্ট 378, গাঁও পঞ্চায়ত কোঅৰ্ডিনেটৰ 320, জিপি লেভেল ফেচিলিটৰ্ছ 356। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। কেণ্ডিডেট মাষ্ট বি পাছ 10, 12, আণ্ডাৰ গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট, যিকোনো কোৱালিফিকেশ্যন হ'লে হ'ব। মিনিমাম ক্লাছ 10 পাছ হ'ব লাগিব। এজ লিমিট দিয়া আছে মিনিমাম 17 ইয়াৰ্ছৰ পৰা মেক্সিমাম 42 ইয়াৰ্ছলৈ। চেলাৰী পেকেজটো দিয়া আছে। ডিষ্ট্ৰিক্ট প্ৰজেক্ট অফিচাৰৰ কাৰণে 26,560, একাউণ্ট অফিচাৰৰ কাৰণে 22,650, টেকনিকেল এছিষ্টেণ্টৰ কাৰণে 19,650, ব্লক ডেটা মেনেজাৰৰ কাৰণে 17,730, কমিউনিকেশ্যন অফিচাৰৰ কাৰণে 17,650, ব্লক বিল কোঅৰ্ডিনেটৰৰ কাৰণে 16,630, মাল্টিটাস্কিং অফিচিয়েলৰ কাৰণে 16,500, কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে 16,700, গাঁও পঞ্চায়ত কোঅৰ্ডিনেটৰৰ কাৰণে 16,660। এপ্লিকেশ্যন ফিজ বিচাৰিছে সকলোৰে কাৰণে 250 আৰু BPL কেণ্ডিডেটছৰ কাৰণে 150। এপ্লিকেশ্যন চিলেকশ্যন মেথডটো দিয়া আছে ৰিটেন টেষ্ট আৰু ইণ্টাৰভিউ। ইয়াৰ অফিচিয়েল লিংকটো হৈছে www.nrrmsociety.com। ভিডিঅ'টো আজিলৈ ইমানেই ৰাখিলোঁ। যদিহে ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব লেটেষ্ট আপকামিং জবৰ নটিফিকেশ্যন পাবৰ কাৰণে।